সরি সরি সরির কারণ কি? সময় অমূল্য ধন, সময়ৰ কোনো মূল্য নাই। সময়ৰ কাম সময়ত কৰিবা, তেতিয়াহে সময়ৰ ফল পাবা। কাৰণ ইয়াৰ কাৰণেহে মই চৰি কৈছোঁ যে মোৰ কাম সময়ত নহয়। আপোনালোকে কৈ দিয়ক মই কেনে ধৰণৰ কেনেকৈ সময়ৰ কাম সময়ত মিলাব পাৰোঁ। কাৰণ মোৰ ভিডিঅ' দিওঁতে অলপ লেট হৈ যায়। ইয়াৰ কাৰণে আপোনালোকৰ ওচৰত চৰি চৰি চৰি। মোৰ অলপ ভিডিঅ' দিওঁতে লেট হৈ যায়, ইয়াৰ কাৰণে আপোনালোকৰ ওচৰত চৰি আৰু ক্ষমা খুজিছোঁ। আপোনালোকে নিজৰ 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 ভাই ভাইটি দাদা খুৰা যিয়ে নহওক কিবা এটা কৈ ক্ষমা কৰি দিবা। তেনেহ'লে বনাই থাকিম, মই আপোনালোকৰ কাৰণে বনাই আছোঁ আৰু আপোনালোকৰ কাৰণে হাঁহি ধেমালি। অষ্টমীত মানে গাঁও ধুবলৈ আহিলোঁ আৰু না। পয়সা দিমা মানসিয়ে নাই নাকি? ইউটিউবার আহিল নাকি? ইউটিউবার আহিল। এতিয়া মানে পূজা পানী আৰম্ভ হৈ আছে, মানে সাজা সাজি কৰি আছে আৰু পূজা কিবা কিবি প্ৰসাদ পানী ফুল কিবা দুবা কিবা কিবি না। তাৰপিছত এইফালে গাঁও ধুই আছে মানুহবিলাকে, কোনোবাই গা ধুই আছে আহি আছে। এইটো আমাৰ ভিডিঅ'। তাৰপিছত এইফালে বামুণে পূজা কৰি আছে, এইফালে কোনোবাই সাজাই আছে, পূজা হ'ল কোনোবাৰ। এনেকৈ মানে চলি আছে আৰু না। তেনেহ'লে চাই থাকক। হুৰস্তুল মানে ডেঞ্জাৰ হুৰস্তুল আৰু ডেঞ্জাৰ অষ্টমী চলি আছে মানে আমাৰ গাঁৱত। তেনেহ'লে চাই থাকক আপোনালোকে, মই দেখাই আছোঁ ধুনীয়াকৈ। চাই থাকক। এইবাৰ মানে ধুমা দেখাব, ধুমা এই দুপাইছে দেখা নাপালো নেকি? নেক্সট 1 2 3 আইছে। হুলস্থুল মানে প্রতি দিনত প্রতি যায় কোনো পাত্তা নাই আর না। ডেঞ্জার হয়ে আছে মানে আমার বামুনগাঁও দাদা। হুলস্থুল ডেঞ্জার মানে কয় নাছিলে আৰু ডেঞ্জার মানে ডেঞ্জার। বৰ্তমান মানে শেষ, এলা যাব লাগিব ঘৰত। মানে এতিয়া ঘৰলৈ যাম আৰু না। টাটা বাই বাই।